বন্ধু বান্ধৱীসকল অপৰ্ণা ব্লগলৈ আপোনালোকক সকলোকে পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই এটা পেৰা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটো পেৰা বুলিও ক'ব পাৰে বা মিঠাই বুলিও ক'ব পাৰে। এই ৰেচিপিটো মই অতি সাধাৰণভাৱে বনাইছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পেৰা ৰেচিপিটোৰ কাৰণে নাৰিকল লৈছোঁ। নাৰিকলখিনি ৰুকি লৈছোঁ, চেনি পাউডাৰ লৈছোঁ আৰু আলমণ্ড লৈছোঁ কেইটামান। গাখীৰ লৈছোঁ, গৰু গাখীৰ লৈছোঁ 1 কাপ। গৰু গাখীৰ নহ'লে আমুল তাজাও ল'ব পাৰে। আৰু লৈছোঁ পাউডাৰ মিল্ক। এয়া মই গৰু গাখীৰখিনি দি ল'ম। অকণমান সময় গৰম হ'ব লাগিব গাখীৰখিনি। এয়া গাখীৰখিনি অকণমান সময় উতলিব দিছোঁ। এয়া অলপ 5 মিনিটমান উতলিব দিছোঁ গাখীৰখিনি। এইবাৰ মই ইয়াত নাৰিকলখিনি দি ল'ম। নাৰিকলখিনি দি ল'ব। অকণমান সময় এনেকৈ লৰাই থাকিম নাৰিকলখিনি দি। এয়া নাৰিকলখিনি এনেকুৱা হৈছে। এবাৰ আমি ইয়াত পাউডাৰ গাখীৰখিনি দিম। মই কেঁচা নাৰিকল দিছোঁ। পাউডাৰ গাখীৰখিনি অকণমান মিক্স কৰি ল'ম। এয়া এনেকুৱা হৈছে। এনেকুৱা শুকান হ'ব লাগিব অকণমান সময়। এয়া দেখিছেনে কি ধুনীয়া হৈছে। এনেকুৱা শুকান হৈ গৈছে। এয়া আমাৰ পেৰাৰ ডোটো হ'ব আৰু অলপ সময় আছে। এয়া দেখিছেনে ধুনীয়া হৈছে। এয়া হৈ গ'ল। এয়া এতিয়া অলপ সময় ঠাণ্ডা হ'ব দিম। তাৰপিছত আমি পেৰা চেপটো দিম, কাৰণ গৰম হৈ আছে এতিয়া বহুত। এয়া অকণমান ঠাণ্ডা হৈছে। এতিয়া আমি ইয়াত চেনি পাউডাৰখিনি এনেকৈ মিক্স কৰি দিম। চেনি আপোনালোকে যিখিনি খায় সেইখিনি দিব। মই অলপ কমকৈ দিছোঁ মিঠাটো। অলপ ঠাণ্ডা হওক। এয়া আমাৰ পেৰাৰ ডোটো হাতেৰে চুব পৰা হৈ গ'ল। এয়া মই এইটো চেপ দিম। আপোনালোকে যিকোনো আকাৰতো চেপ দিব পাৰে। মই ধন্যবাদ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। ধন্যবাদ।